हेलो गाइस की खबर आशा करूँ আপোনালোকৰ খবৰ ভালেই আছে মোৰো খবৰ ভালেই এই ব্লগটো থাম্বনেল চাই গম পালেই গাইস ৰাতিপুৱা 5টা বজাৰ পৰা ইমান ধামাকা বৰষুণ দি আছে ছাতিও কন্ট্ৰোল নকৰা হৈছে কুকুৰা চৰাই মাত শুনিছে নহয় ভুকতে পুৰা চিঞৰ বাখৰ লগাইছে খেত বৰষুণৰ কাৰণে বাহিৰত ওলাব নোৱাৰি খেতক খাব দিব নোৱাৰি ইমান চিঞৰ বাখৰ লগাইছে খেতক আহিখিনি মই সোনকালে খাব দিছো অলপ বৰষুণ কমিছে এজাক আকৌ আকাশৰ পিনে চাওক কেনেকুৱা ডাৱৰ হৈ আহিছে আকৌ বৰষুণ দিব পিনে কুকুৰা চৰাই খাব দিখিনি মই দাঁত ব্ৰাছ কৰিলো কৰিখিনিতে এল'ভেৰা গছকেইটা মই সাইড কৰি দিলো বৰষুণৰ কাৰণে বেছি পানী পৰি আছে এইপিনে চাওক এইপিনে মই ৰাতিৰ বাচনকেইটা লৈ আহিছো বাহিৰলৈ ধুবলৈ কাৰেণ্টটো নাছিল ইমান টাইম এইমাত্ৰ কাৰেণ্ট আহিছে তাৰ পিছত চাহ খালো চাহ খাই গাইস দেখিছেনে কিমান ধুনীয়া তেল তেলীয়া ঢেকীয়া শাক আজি বনাম ভেদাইলতা চাটনি এই পিয়াজ নহৰু জলকীয়া ভেদাইলত ভাজি লৈছো মই এনেকুৱা পিয়াজ নহৰু জলকীয়া তাৰ পিছত ভেদাইলত এনেকুৱা ভাজি কৰি মই চাটনি কৰো আপোনালোকে কেনেকুৱা চাটনি কৰি খাই কমেন্ট কৰি জনাব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বৰ ভাল লাগে দেই আৰু আপোনালোকে কমেন্ট কৰি জনাব মোৰ চাটনি কেনেকুৱা হৈছে জলকীয়া পিয়াজ নহৰু মই গুটেইকেইটা মই ফিনিশিং কৰি লৈছো এতিয়া পুৰা ফিনিশিং কৰি লব মই পিয়াজ অলপ ৰাখি থৈছো এইখিনি মই এনেকুৱাই দিম ফিনিশিং নকৰো এতিয়া মই নেমুৰ ৰস দিম নেমুৰ ৰসটো দিয়াৰ কাৰণ হৈছে ভেদাইলতটো যে পাতা পাতা গোন্ধাই মই মানে নেমুৰ ৰস দি মই এড কৰি লৈছো চাওক আৰু চাওক ইমান ধুনীয়া চাটনি হৈছে নহয় চাটনি দেখা পাই খাও খাও লাগি আছে মই ভাতো লৈ লৈছো চাওক গাইস এনেকুৱা বনাই খাই চাব এবাৰ ইমান টেষ্টি নহয় মই বনোৱা এনেকুৱা চাটনি কোনোবা খাব বিচাৰিলে কমেন্টত জনাব অমিতা ভাজি ভেদাইলত চাটনি তাৰ পিছত নেমু ৰস আকৌ শুকান জলকীয়া আৰু মোৰ চেনেলটো আপোনালোকে সাপোৰ্ট কৰি যাব আপোনালোকৰ সাপোৰ্টত মই যাতে আগুৱাই যাব পাৰো প্লিজ আপোনালোকে এবাৰ লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব দেই আপোনালোকৰ মৰম ভালপোৱা যাতে মই আগুৱাই যাব পাৰো ভেদাইলত দালি পিঠাগুৰি দি পিঠা বনোৱা হৈছে চাওক কিমান ধুনীয়া